নমস্কাৰ। তো আজি বহুত দিনৰ পৰা ঠাণ্ডাই হৈ আছে। তো আজি গা ধুমগৈ বুলি আহিছোঁ আৰু দেই। আৰু গা ধুম আজি এক্সাইটেড। তো ইয়ালৈ আহি গ'লোঁ। তো ইয়াত মানে পানীখিনি হৈ ঠাণ্ডা আকৌ ন। তো ইয়াতে গাটো ধুওঁ আৰু ঘৰতে গাটো ধুওঁগৈ। ইয়াত পানীখিনি বহুত ঠাণ্ডা আছে। দেই তাত গৈ গাটো ধুওঁগৈ আৰু পূৰা মায়ে ধান মেলি আছে আৰু বহুত দিন ৰ'দ দিয়াই নাই। পতিয়া গৈ লৈ গাটো ধুই লওঁ। এতিয়া ঘৰত গা ধুবলৈ আহি গ'লোঁ। বহুত দিন গা ধোৱা নাই, ঠাণ্ডা দিনটো কুঁৱলী বাহিৰত যোৱাই নাই। বিন্দাছ গাটো ধুই লওঁ। আজিৰ পৰা প্ৰায় মাঘ বিহু গছ কটা ভিডিঅ' আহিব। জানুৱাৰী পালেহি। তো ভিডিঅ' চিডিঅ' আহি থাকিব, চাই থাকক। গা ধোৱাৰ মহাৰ হাচিল কৰা একেই এটা ফিল আহে। গা ধুলোঁ। তো এতিয়াৰ পৰা অকল মাঘৰ বিহু ঘড়ী কটা ভিডিঅ' গৈ থাকিব ইউটিউবত। আকৌ নতুন এটা ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈ এৰিলোঁ। বাই বাই।